লিগিৰি পুখুৰীত বৃদ্ধি পাইছে জুৱাৰ অবাধ প্ৰচলন। ডালমিয়া ইটাভাটা আৰু শ্মশানস্থলীত দিনে নিশাই চলিছে জুৱাৰ আড্ডা, কিন্তু নীৰৱ আৰক্ষী প্ৰশাসন। নাজিৰা লিগিৰি পুখুৰী চাহ বাগিচাত বৃদ্ধি পাইছে জুৱা আৰু ড্ৰাগছৰ অবাধ প্ৰচলন। জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ। জুৱাৰ প্ৰতিবাদ কৰিবলৈ যোৱা লোকক সকিয়নি প্ৰদান কৰে এইসকল জুৱাৰীয়ে। লিগিৰি পুখুৰীত বৃদ্ধি পাইছে জুৱাৰ প্ৰচলন। বৰতল, গেলেকী, মিছাজান আৰু নামটিৰ পৰা মটৰ চাইকেল, স্কুটি তথা বিলাসী বাহনলৈ লিগিৰি পুখুৰীত ডালমিয়া ইটাভাটা আৰু শ্মশানস্থলীত দিনে নিশাই বহিছেহি অবাধ জুৱাৰ আড্ডা এইসকল জুৱাৰীৰ। ৰাইজৰ অভিযোগ, দৈনিক লক্ষাধিক টকাৰ হৈছে এই জুৱা খেল। সাংবাদিকৰ কেমেৰাত বন্দী হৈছে এইসমূহ দৃশ্য। চাওক কেনেদৰে পলায়নৰ চেষ্টা কৰিছে একাধিক জুৱাৰীয়ে। আৰু ইয়াৰ পাছতে স্থানীয় গাঁওৰক্ষী বাহিনী আৰু বাগিচা মেনেজমেণ্টে সাংবাদিকৰ আগত প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া। বাগিচাত এনেকৈ খেল হৈ যোৱাটো আমি প্ৰশাসনৰ আগতো আমি জনাইছিলোঁ। তেখেতসকলকো তেনেকৈ মানে ধৰি নি গাড়ীৰ সৈতে চাইকেলৰ সৈতে ধৰি নি পেলাই প্ৰশাসনে এবাৰ ইয়াৰ পৰা লৈ গৈছে। সেই স্বাস্থ্যও তাহাঁতি তাৰমানে আহি পেলাই সিহঁতি সেই জংঘলে হাবিয়ে এনেকৈ মানে জোৱা আড্ডা আৰু ভাঙৰ আড্ডা এইবিলাক মানে সিহঁতি ইয়াত কৰি আছে। গতিকে আমি আপোনালোকৰো সহায় লাগিব, আমাৰ প্ৰশাসনকো আমি জনাম যাতে আমাৰ এই বাগিচা অঞ্চলত যাতে এই জোৱা, মদ, ভাং এইবিলাক যাতে নিৰ্মূল হয়, ইয়াকে মই ক'লোঁ। আৰু আমাৰ প্ৰশাসনকতো মানে বেছি হিচাপে আমাক সহযোগ লাগিব। দেখা গৈছে যে পূৰ্বতো এনেকুৱা ধৰণৰ জুৱা এই ভাটাত পাতি আহিছে, তেনে ক্ষেত্ৰত আৰক্ষীয়ে আপোনালোকক সহযোগ কৰা নাই নেকি? নাই, তেনেকৈ আৰক্ষীক আমি অৱগত কৰিলে সহযোগ কৰে, কিন্তু তাৰ পাছত পুনৰ জুৱা খেল পাতি যায়। এনেকৈ আহি যেতিয়া গাড়ী লৈ আহে পুলিচে, তেতিয়া সিহঁতি খেলখন ভাঙি দিয়ে। আকৌ পাছত সিহঁতি তেনেকৈ লুকাই মেলি আহি জংঘল হাবি খেলখিনি খেলি থাকে। অনাগত সময়ত এইসমূহ জুৱা খেল আৰু জুৱাৰীৰ বিৰুদ্ধে নাজিৰা আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। শিৱসাগৰৰ পৰা চুলতানা বেগমৰ ৰিপৰ্ট, নিউজ 24 অসম।